গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ অনলাইন ক্লাছত ক্লাছ 6 এছামিছ মিডিয়াম ছাবজেক্ট অংকুৰণ পাঠ নং 7। আজি পাঠ নং 7ৰ ৰসনাক লক্ষীনাথ বেজবৰুৱাৰ পাঠটো মই তোমালোকক পঢ়ি শুনাম। তোমালোকে নিজৰ কিতাপটো উলিয়াই মনোযোগেৰে শুনিব আৰু বুজিব। বেজবৰুৱাৰ লেখা প্ৰায়বোৰ কথাই এনেদৰে ৰসেৰে উপস্থিত থকাৰ বাবে তেখেতক ৰসৰাগ উপাধি দিয়া আছিল। বেজবৰুৱাৰ প্ৰায় কবিতা ৰসেৰে লিখিছিল, সেইকাৰণে তেখেতক ৰসৰাগ উপাধি দিয়া হৈছিল। লক্ষীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি। তেওঁ বহুমুখী খুব মেধা আছিল। তেখেতে সাধুকথা, হাস্য ব্যংগ, গাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীৱনী, উপন্যাস, তত্ত্বগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। তেওঁ কবিতা ৰচনা কৰিছিল, গল্প, নাটক আৰু জীৱনী আৰু বহু উপন্যাস তেওঁ ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিক লৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছে। তেওঁ প্ৰায়বোৰ দিশতে আগবঢ়োৱাৰ বাবে তেখেতক সাহিত্যৰথী উপাধি সন্মানিত কৰা হৈছিল। অসমীয়া ভাষা সাহিত্য উন্নতিৰ বাবে বেজবৰুৱাই যৎ পৰোনাস্তি চেষ্টা কৰিছিল। অসমীয়া ভাষা যিমান পাৰে উন্নতি কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। তেওঁ কলিকতাত পঢ়ি থকা সময়তে অসমীয়া ভাষা উন্নতি কৰাৰ কাৰণে সাহিত্য চৰা স্থাপন কৰিছিল। এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰূপে প্ৰতিষ্ঠা লাভ কৰে। তাৰপিছত সাধিনী সভাৰূপে এই অসমীয়া ভাষা উন্নতিৰ কাৰণে সাধিনী সভাৰূপে প্ৰতিষ্ঠা লাভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাইও উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপাত্ৰ স্বৰূপ জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল।